নমস্কাৰ, পোনপ্ৰথমে মোৰ এই চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। ৰিলায়েন্স জিঅ'ই হেপী নিউ ইয়াৰ 2018 নতুন প্লেন লঞ্চ কৰিছে দুটা। আপোনাৰ পাৰ ডে 1 GB আৰু পাৰ ডে 1.5 GB কৈ। পাৰ ডে 1 GB প্লেনত আপোনাৰ 50 টকা ৰেহাই কৰি দিছে আৰু 1.5 GB ডেইলি পেকত আগৰ সেই একে মূল্যতে 50% ডাটা প্লাছ কৰি দিয়া হৈছে। এই গোটেই পেকসমূহ 9 জানুৱাৰীৰ পৰাহে উপলব্ধ হ'ব। 199 টকাৰ প্লেনটোত 50 টকা কমাই 149 টকাত 28 দিনৰ বাবে 28 GB ডাটা দিয়া হৈছে আৰু 399 টকাৰ পেকটোত 50 টকা কমাই 349 টকাত 70 দিনৰ বাবে 70 GB ডাটা দিয়া হৈছে আৰু 459 টকাৰ প্লেনটোত 50 টকা কমাই 399 টকা 84 দিনৰ বাবে 84 GB ডাটা দিয়া হৈছে। তাৰপিছত 499 টকাৰ প্লেনটো 50 টকা কমাই 449 টকাত 91 দিনৰ বাবে 91 GB ডাটা দিয়া হৈছে। এতিয়া আহোঁ 1.5 GB প্লেনটোৰ বিষয়ে। 1.5 GB প্লেনটোত 198 টকাত 28 GBৰ পৰিৱৰ্তে 42 GB ডাটা 28 দিনৰ কাৰণে দিয়া হৈছে। আগতে 199 টকাত 28 GB ডাটা পাইছিল। তাৰপিছত 398 টকাৰ পেকত 70 GB ডাটাৰ পৰিৱৰ্তে 105 GB ডাটা দিয়া হৈছে 70 দিনৰ বাবে। আগতে 399 টকাত 70 GB ডাটা 70 দিনৰ কাৰণে পাইছিল। তাৰপিছত 448 টকাৰ পেকত 84 GB ডাটাৰ পৰিৱৰ্তে 126 GB ডাটা 84 দিনৰ কাৰণে দিয়া হৈছে। তাৰপিছত 498 টকাত 91 GB ডাটাৰ পৰিৱৰ্তে 134 GB ডাটা 91 দিনৰ কাৰণে দিয়া হৈছে। আগতে 499 টকাত 91 GB 91 দিনৰ কাৰণে পাইছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি কিবা জানিব লগা আছে তেনেহ'লে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব। ধন্যবাদ। জয় আই অসম।